ৰমেশ বাবা আছে নাই ক'ত আছিলো ক'ত আহিবলৈ মই ক'ত আহিবলৈ মই দেখোন ইয়াতে ঘৰে চন্দনকে পালোঁ কি এইটো বোলে আমি ৰাস্তাতে বহি কথা পাতি কিন্তু আমাৰ মাজতে যে দেখা পায় নাপায় বোলা ঘৰত কি বিয়াৰ কথা ওলোৱাই নাই নেকি বিয়াৰ কথা মই এতিয়া একো ভাবাই নাই কাৰণ মই এতিয়া চাকৰি এটাও নাই যেতিয়া মই চাকৰি এটা ঘূৰা কৰিব পাৰিম তেতিয়া ভাবিম তোক বিয়া পাতিব লাগে তোৰ যেতিয়া মই সম্পত্তিখিনি মোৰ হাতত কৰি ল'ব পাৰিম তেতিয়া মই তোৰ একো দৰকাৰ নাই কি ভাবি আছা নাই একো নাই এয়া তোমাক চাগে ঘৰত বিচাৰি আছে বোলে যাওঁ তুমি এতিয়া যোৱা মোৰ অলপ কাম আছে মই যাওঁ ৰাতি কল কৰিবা ইমান দেৰি হৈ গ'ল ই দেখোন আহিয়ে পোৱা নাই ইমান দেৰি কৰে বে ইমান ফাল্টু মই আহি গ'লো আবে কি মানুহ বে এতিয়া কামটো সিজাই আনিব বোলে তহঁতৰ লগত কাম নহ'ব দেই মানে মই সেই তাইক মানে মাৰিব পৰা ক্লিনিঙতে ঘূৰি আছিলোঁ কিন্তু মোৰ মানে জেগাটো মিলা নাই আৰু মানে আমাৰ গাঁও ন এইবিলাক গাঁৱত মানে মানুহজনীও অহা যোৱা কৰি থাকে আৰু আমাৰ ইয়াত মানে ইমান এটা জেগাটো ভাল নহয় মানুহ পটকৈ দেখা পাই যায় সেইটোৱে অলপ প্ৰব্লেম সেইকাৰণে মই মিলাব পাৰে আমাৰ ইয়াত এটা জেগা আছে তোমালোক চব গাঁৱলৈ সুধবে আমাৰ ইয়াত এটা জেগা আছে সেই জেগাটোত তাইক কালি লৈ যায় কামটো সফা কৰি তোমালোকে এটা চাৰপ্ৰাইজ আছে কি চাৰপ্ৰাইজ মানে এইটো হেৰি